So hello দেহাজান সকল আপোনালোকৰ মাজত মই ৰাহুল আমিন আজি নতুন এটা ধামাকাদাৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰক আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন অন কৰি দিব এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰিব এণ্ড লাইক কৰিব সো চলো আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ চিকি চিকি বম বম ফায়াৰ মানে কি আৰু মই এই মক্কালামিটো চাই মই মানে একদম হাঁহি হাঁহি বিচনাৰ পৰা বাগৰি গৈছোঁ আপোনালোকৰ চাই পেলাই চাপটো কেনে পায় আৰু মানে কি আৰু ই মানে পিছফালৰ পৰা এডাল ক'ত সোমাই লৈছে আপোনালোকে দেখিছে নাই আৰু কি মোচন দিয়ে মানে তাৰমানে কি আৰু পূৰা মানে ফিলিংছটো পূৰা লৈ আছে তাৰমানে আমেজিং হৈ আছে মানে আমেজ লৈ আছে পূৰা আমাকো দেখাইছে দাদা আপুনি ভাল বস্তু দেখাইছে আমি চালোঁ বাৰু আপোনাৰ পৰা শিকিলোঁ আপোনাক দেখা পাই ময়ো মানে শিকিছিলোঁ মই ভাবিছিলোঁ আমাৰ ঘৰৰ কাষৰ ল'ৰা এজনক ময়ো দিওঁ সেইডাল পিছফালৰ পৰা ৰকেট বমটো সোমাই দিওঁ দি পেলাই মানে কি ফুলজাৰি ফুটাই থাকোঁ বোমা মাৰোঁ কিন্তু নাই নহ'ল তাৰ একেবাৰে ভিতৰত চব মানে জ্বলি পৰি গ'ল হে জয় জয় দাদা আপোনাৰ যি কঁকালৰ ভাঁজ যি কোচ যি মানে ভৰি লেগ পিচ যি আপোনাৰ ফিগাৰ দেখা পাই মই ফিদা পুৰা টোটেলি ফিদা একদম মই বেহুজ হৈ গৈছোঁ বাগেৰি আপোনালোকৰ ভিডিঅ'টো চাই কেনে পাইছে মই গম নাপাওঁ কিন্তু মই টোটেলি ফিদা বেহুচ মই মোক লগে লগে নি পেলাই গুৱাহাটীত GMCত মানে কি ভৰ্তি কৰিছে তাৰ পিছদিনাহে মই শাৰী পাইছোঁ 3টা হুচ বেজি মাৰিছে মই তেহে শাৰী পাইছোঁ এক দেখা পাই বাপা বেলেগ বস্তু পিন্ধি লৈছে কিন্তু আৰু মানে ভিডিঅ'টো কৰি যি মোচা দিছে আমাৰ চলি চব ফিদা হৈ গৈছে ময়ো ফিদা আমাৰ গাঁৱৰ চলি গোটাই ফিদা এতিয়া আপোনালোকৰ কেনেকুৱা পায় সেইটোহে মোক জনাব ভিডিঅ'টো চাই পেলাই আৰু মানে কি আৰু আমাৰ দুনিয়াখনত এনেকুৱা মক্কালামি আহিয়ে থাকিব আজি এটা আছে কালি এটা আহিছে আকৌ পৰহি এটা আহিব আমাৰ মানে কি আৰু টেলেণ্টৰ কোনো কমি নাই আমাৰ অসমত নতুন নতুন টেলেণ্ট আহি থাকে আপোনাক এতিয়া মই কি বুলি মাতোঁ দাদা বুলিহে মাতোঁ নে ভণ্টি বুলিহে মাতোঁ নে হিজিৰা বাইদেউহে বুলি মাতোঁ আপোনাৰ যিটো বিলাক মোচন মাই গড কি যে পিন্ধি লৈছে এইবিলাক আপুনি যদি কোনোবাই ঘৰৰ মানুহে দেখা পায় লগে লগে ডেগা মাৰিব পিঠি একদম ইফালৰ মাংস সিফালে পঠাই দিব দুনিয়াখনত মক্কালামি যি আছে মানে কি আৰু এইবিলাক কি যে দেখা পাই থাকোঁ ভাই মই মৰি দিয়া নাই গ'ল তোক দেখা পোৱাৰ আগতে আৰু মানে কি আৰু তই যে বেক চাইডে সেইডাল সোমাই লৈছ কিবা কাৰণ মানে এই তাৰ বোমাটো আগফালে ঘূৰি নাগি যদি পিছফালে সোমাই যায় কি যি হ'ব একেবাৰে চিনেমা চোৱাখন পাই যাবি ভাল হলিউডৰ মুভিখন পাই যাবি একদম GMCটো নাৰাখে একেবাৰে এই ওপৰত ৰাখিব একদম ভিতৰত লাগি সোমাই যাব একচুৱেলি তাত সোমাই যাবও লাগে তো মানুহটো সেনেকুৱা চ' কিবা কাৰণত বাই মিষ্টেক হৈ যায় যদি সোমাই গ'ল হয় তই কি কৰিলি হয় মোচন দিয়া উলি গ'ল হয় হে কি বুলিবা মাতাতে মানে পেটত আকৌ কিবা লিখি লৈছে মানে কি আৰু তাৰ দেহাৰ ফিগাৰ দেখা পায় মইতো ফিদাটো টেলি আপোনালোকে বা কি হৈছে গম নাপাওঁ মই হেল্ল' কলেজসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল আপোনালোকে ভিডিঅ'টো চাই কেনে পায় মোক জনাব এণ্ড চেনেলটো যদি নতুনকৈ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব চ' আজিলৈ বাই